ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ বিৰতি ইতিমধ্যে হৈছে যদিও ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধৰ তীব্ৰতা ইতিমধ্যে বৃদ্ধি পাবলৈ ধৰিছে। 50,000কৈ ৰাছিয়ান সৈন্যই প্ৰৱেশ কৰিছে ইউক্ৰেইনৰ উত্তৰ আৰু পূব প্ৰান্তত। সংৰক্ষিত বাহিনীটো আছে সমান সংখ্যক সেনা। এই সেনাবাহিনীক সকলো সময়তে সমৰ্থন কৰিব পৰাকৈ সাজু হৈ আছে ড্ৰোন আৰু যুঁজাৰু বিমান। যোৱা সপ্তাহত ৰাছিয়াই বিশাল সামৰিক শক্তিৰে উত্তৰ আৰু পূব ইউক্ৰেইনত আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ সংবাদ মাধ্যম ৱাল ষ্ট্ৰীট জাৰ্নেলৰ মতে তেওঁলোকে ইতিমধ্যে উত্তৰ আৰু পূব ইউক্ৰেইনৰ আঞ্চলিক ৰাজধানী চুমিৰ পৰা প্ৰায় 19 কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। 2022 চনৰ 24 ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাছিয়াক ইমান আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বুলি দাবী কৰা হৈছে বিশেষজ্ঞসকলে। ইউক্ৰেইনৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষেও ৰাছিয়াৰ সামৰিক বাহিনীৰ এনে আগ্ৰাসনৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। ৰাছিয়াই স্থলযুদ্ধত ভূখণ্ড দখল কৰাৰ পৰম্পৰাগত সামৰিক কৌশল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। এনে কৌশল অনুসৰি যদিহে বায়ুসেনাৰ সফল সঁহাৰি আৰু শত্ৰুক 3 গুণ অধিক শক্তিৰে আক্ৰমণ কৰা যায় তেন্তে সফলতা প্ৰায় নিশ্চিত বুলি দাবী কৰিছে ৰাছিয়াই। অৱশ্যে এতিয়াও ইউক্ৰেইনৰ সেনাই ৰাছিয়াক প্ৰতিহত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ৰাছিয়ান সেনাক প্ৰতিহত কৰিবলৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেনস্কিৰ কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰিত HUR চোৰাংচোৱা সন্থাৰ বিশেষ বাহিনী গোট নিয়োগ কৰা হৈছে। 2021 চনৰ শেষৰ ফালে ৰাছিয়াই নিজৰ দখললৈ নিছিল ইউক্ৰেইনৰ জাপোৰোজিয়া আৰু খেৰচনৰ দৰে চহৰ। পিছত ইউক্ৰেইনে পুনৰ নিজৰ দখললৈ নিবলৈ সক্ষম হৈছিল। কিন্তু ডোনাল্ড ট্ৰাম্পৰ কাৰ্যকালত কিভলৈ আমেৰিকাৰ সামৰিক সাহায্য বন্ধ হোৱাৰ লগে লগে ইউক্ৰেইনৰ শক্তিৰ ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। ৰাছিয়ান সেনাৰ ধাৰাবাহিক ড্ৰোন আক্ৰমণ, বিমান আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সন্মুখীন হৈ ইউক্ৰেইনৰ সেনা পিছুৱাই যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। খবৰ অনুসৰি ৰাছিয়াৰ সেনাই বিগত এমাহত কিছু অঞ্চলত যুদ্ধক্ষেত্ৰৰ পৰিধি প্ৰায় 100 কিলোমিটাৰ সম্প্ৰসাৰণ কৰিবলৈ বাধ্য হৈছে। ইউক্ৰেইনৰ সেনাইও তেওঁলোকৰ সৈতে মুখামুখি হ'বলৈ যুদ্ধৰ ফ্ৰণ্ট বহলাবলগীয়া হৈছে। ফলত তেওঁলোকৰ প্ৰতিৰক্ষা দুৰ্বল হৈ পৰিছে। আহি থকা দিনত লক্ষণীয় হ'ব যুদ্ধৰ গতিবিধি। ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হ'ব নেকি ইউক্ৰেইনৰ ওপৰত। যি কি নহওক আজিৰ ভিডিঅ'টো ইমানে। এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। নমস্কাৰ।